কিমান মানুহৰ মানে এইটো কোনো কথা নাই হয়তো 2000 মানুহো বনাব পাৰে ভুচি শেষ হৈ যাব ভৰাই গৈ থাকিব নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আজি আপোনালোকৰ আগলৈ লৈ আহিছো এটা খুব ধুনীয়া বস্তু আপোনালোকে থাম্বনেইল চাই হয়তো ভিডিওটো নিশ্চয় প্লে কৰিছে আপোনালোকক দেখাই আছো প্ৰথমতে আপোনালোকে বনাব লাগিব দুটা ঘোঁৰা যিটো মানে সাধাৰণতে গৰুৱে ঘাঁহ খায় এনে ধৰণৰ আপোনালোকে দেখা পাইছে সৰু সৰু খুঁটি আৰু পথালি কামি হেদি এনেকে বনায় আচলতে দুটা ঘোঁৰাৰ প্ৰয়োজন হয় এটা সৰু আৰু এটা অলপ ডাঙৰ আপোনালোকে ভিডিওটো চাই থাকক আৰু দেখা পাইছে সৰু সৰু খুঁটি পুতি পেলাই কেনেদৰে পথালি কামি দি ঘোঁৰা বনোৱা হৈছে বনাই আছে ঘোঁৰাটো আৰু আপোনালোকক লাহে লাহে গোটেই প্ৰচেছটো ষ্টেপ বাই ষ্টেপ মই কৈ গৈ আছো এই আপোনালোকে দেখিছে দুটা ঘোঁৰা বনিছে এটা সৰু আৰু এটা অলপ ডাঙৰ তাতকে বেছি ডাঙৰ নহয় অলপ ডাঙৰ এনেদৰে বনাই ল'ব আপোনালোকে যদি ঘৰত চেষ্টা কৰে খুব সহজ পদ্ধতিটো একেবাৰে উজু হয় মানে টান নহয় আপোনালোকে খালি ভিডিওটো স্কিপ নকৰিব তাৰ পাছত প্ৰয়োজন হ'ব আমাৰ অলপ মাটিৰ অলপ প্ৰয়োজন হ'ব গতিকে আমি গলো মাটি আনিবলৈ ঠেলাত গৈ মাটি অলপ আনিলোঁ বাঁহ লাগিব ইয়াত মাটি লাগিব আৰু মেইন বস্তুটো দেখাই আছোঁ আপোনালোকক লাহে লাহে মাটি এতিয়া আমি লৈ গৈ আছোঁ চাওক মাটিটো যেতিয়া আপোনালোকে দিব একদম তলৰ পৰা খুন্দি খুন্দি আহিব মাটি দিব অলপ মাটি দিব আকৌ খুন্দিব অলপ দিব আকৌ খুন্দিব যিটো মাজত মানে সৰু ঘোঁৰাটো আৰু ডাঙৰ ঘোঁৰাটোৰ মানে যিটো গেপ এটা আছে সৰু সেই গেপটোত দিব মাটিটো আপোনালোকে এনেদৰে দেখা পাইছে দি আছে আৰু দি খুব খুন্দিছে যাতে মানে ঘোঁৰা দুটা খুব টানকৈ মানে থিয় হৈ থাকিব পাৰে এই কাৰণে এই বস্তুটো মাটিটো এই কাৰণে দিয়া হৈছে যাতে চক আমি এখন ডাঙৰ কেৰাহী যেতিয়া ইয়াৰ ওপৰত বহাই দিম এখন কেৰাহীৰ ওজনটো আপোনালোকেতো জানেই কিমান হয় 10-15 কেজিটো হয় বা মিনিমাম 10 কেজি হয় তাৰ ওপৰত যেতিয়া আমি 10-15 কেজি চাউল বা বেলেগ অন্য কিবা বস্তু আমি দি দিম তেতিয়াতো সেই কেৰাহীৰ ওজনটো লৈ থাকিবলৈ মানে মজবুত হ'ব লাগিব ন যিটো চৌখা এইটো চৌখা বুলিয়ে কৈছোঁ এক ধৰণৰ চৌখাটো মাটিটো খহি নাযাবলৈ চাওক মই ইনে এটা চেম্পল এটা দেখাইছোঁ ইটাটো কেনেকৈ দিব ধৰক এইটো 2-3টা ইটা খাব ইয়াতে এইটো এটাই দিব এটা এনেকৈ দিব আৰু এটা এনেকৈ দিব আৰু এটা দিব ওপৰত এনেদৰে পৰি গৈছে দেই 1 মিনিট এটা এনেকৈ দিব এটা এনেকৈ দিব আৰু এটা দিব এনেকৈ যাতে মাটিটো যেতিয়া ইয়াত সোমাব খুন্দিব সেই খুন্দা মাটিটো যাতে পৰি নাযায় মানে বাটটো যেতিয়া বন্ধ হৈ যাব নোৱাৰে আৰু এই বাটটোৱেদি মানে খৰি দুডাল সোমাব কথাটো বুজি পালে সেইটোৱে মানে এই ঘোঁৰাটোৰ যিটো কাটি থোৱা আপোনালোকে দেখা পাইছে সেই বাটটোৱেদি মানে খৰি দুডাল সোমোৱা হ'ব যি দুডাল খৰিয়ে মানে বনিব এতিয়া মানে যদি ইটাকেইটা দিয়া নহয় তেতিয়া মাটিটো খুন্দিবতো নোৱাৰিব বাটটো বন্ধ হৈ যাব সেইকাৰণে দিয়া হৈছে ইটাকেইটা এতিয়া প্ৰয়োজন হ'ব আমাৰ বোকা মাটি মানে যিটো আপোনাৰ কেঁচা ঘৰত বাঁহৰ কেঁচা ঘৰত আমি লিপো সেই মাটিটোৰে মানে ভিতৰৰ ছাইডটো এনেকৈ লিপিব লাগিব সম্পূৰ্ণকৈ এনেদৰে যিকোনো ধৰণৰ ল'ব পাৰে আপোনালোকে পথাৰৰ ল'ব পাৰে বা শুকান মাটি দি পেলাই আপোনালোকে পানী মিক্স কৰি ল'ব পাৰে একো কথা নাই ভিতৰৰ গোটেই চাৰিও ৰাউণ্ডটো এনেদৰে মানে লিপি দিব লাগিব এই কাৰণে লিপি দিয়া হৈছে ইয়াৰ ভিতৰতেতো জুইখিনি জ্বলি থাকিব ন যেতিয়া জুইখিনি জ্বলি থাকিব ভিতৰৰ ছাইডটো যিহেতু আমাৰ বাঁহৰ হয় বাঁহটো জ্বলি গ'লেতো দিগদাৰ হৈ যাব সেইটো কাৰণে মাটিৰে লিপি দিয়া হৈছে যেতিয়া এই মাটিখিনি যেতিয়া শুকান হৈ যাব তেতিয়াতো জুইৰে ধৰিব নোৱাৰিব ন বাঁহটো আৰু এই গোটেই কামখিনি হ'ব আপোনালোকৰ যিদিনা মানে ভোজ ভাত বনোৱা হ'ব খাদ্য বনাব তাৰ আগদিনাখনিৰ কাম হ'ব এইখিনি
মাটিৰে লিপালৈকে। আৰু এইজনী হৈছে আমাৰ ঘৰ আটাইতকৈ বেছি কাম খোৱা ছোৱালী। তুমি দিবা জানো? ক'ব নোৱাৰি, দিয়া অকণমান। এইটো চাওক, আটাইতকৈ মেইন বস্তুটো হৈছে এইটোৱে। এইটো হৈছে কাঠৰ গুড়ি। এইটো আপোনালোকে পোৱাটো একদম সহজ, কাঠৰ মিলত পালে এভেইলেবল পৰি থাকে। আৰু এইটোৱে হৈছে মেইন বস্তুটো। ইয়াৰ ভিতৰতে কাঠৰ গুড়িখিনি সোমাব আৰু সেই কাঠৰ গুড়িৰে পৰাই মানে জুইটো জ্বলি থাকিব। ঠিক আছে, কাঠৰ গুড়িখিনি ইয়াত কেনেদৰে সুমুৱাব আপোনাক কৈ আছোঁ। এই দুডাল হৈছে আপোনাৰ বাঁহো ল'ব পাৰে, কোনো কথা নাই। মানে বাঁহ নল'ব পৰাপক্ষত, এনেকৈ কলৰ মাজৰ পজিশ্যনটো একেবাৰে মিডল পইণ্ট, যিটো আমি পচলা বুলি কওঁ। পচলা হয়, পচলা সৰু এনেকৈ ল'ব বাঁহডালৰ ছাইজত। তাৰপিছত এনেদৰে ভিডিঅ'ত দেখাৰ দৰে আপোনালোকে এই পথালিকৈ এডাল সুমুৱাব, যিটো বাটেৰে এই খৰি সুমুওৱা হ'ব। ঠিক আছে, আৰু ওপৰৰ ফালে তলৰ ডালত টাচ কৰাকৈ এনেদৰে ল'ব। মনত ৰাখিব, পথালিকৈ যিডাল আছে, থিয়কৈ যিডাল আপোনালোকে দিব, পথালিডালত টাচ হৈ থাকিব লাগিব। সেইটো চবতছে মেইন কথা। আৰু একদম ষ্ট্ৰেইটকৈ ধৰি পেলাই আপোনালোকে গুড়িখিনি অলপ অলপকৈ দিব, খুন্দিব এনেদৰে। তাৰপিছত খুন্দিব আৰু খুন্দোতে লক্ষ্য কৰিব যাতে, মন কৰিব আপোনালোকে যাতে থিয় হৈ থকা যিডাল আছিলে কলৰ পচলা বুলিয়ে কৈছোঁ আৰু, সেইডাল যাতে মানে মিডল পইণ্টৰ পৰা বেকা বেকি হৈ নাযায়। আৰু যাতে পথালিকৈ থকাডালৰ ওপৰত থাকে, সেইটো মনত ৰাখিব আপোনালোকে। মাজে মাজে আপোনালোকে তুঁহো ছটিয়াই দিব পাৰে, কোনো কথা নাই। আৰু খুন্দিব লাগিব, খুব মতে খুন্দিব লাগিব। নুখুন্দিলে বাটটো বন্ধ হৈ যাব, সেইকাৰণে খুব খুন্দিব লাগিব। এনেদৰে খুন্দি আছে এওঁলোকে, চাই থাকক আপোনালোকে ভিডিঅ'টো। একদম সমান পজিশ্যনলৈকে খুন্দা হৈ গ'ল। এতিয়া আমি কৰিব লাগিব, প্ৰথমে ওপৰত থিয়কৈ থকা যিডাল মাৰি আছিলে কলৰ পচলা মাৰিডাল, সেইডাল লাহেকৈ একদম ষ্ট্ৰেইটকৈ এনেদৰে দাঙি দিব লাগিব, ঘূৰাই ঘূৰাই সৰু লাহে লাহে। জোৰছে যদি কৰে বা মানে অথালি পথালি যদি কৰি দিয়ে, কি হ'ব, সেই যিখিনি আছিলে আপোনাৰ কাঠৰ গুড়িখিনি, সেইখিনি খহি যাব। খহি যোৱাৰ লগে লগে বাটটো বন্ধ হৈ যাব। বাটটো বন্ধ হৈ গ'লেতো নহ'ব, জুইটোতো সেইফালে ওলাই আহিব। আৰু এতিয়া এওঁলোকে কৰিছে পথালিকৈ থকাডাল, সেইডাল একদম লাহে লাহে ঘূৰাই ঘূৰাই একদম ষ্ট্ৰেইটকৈ পোনে পোনে তেওঁলোকে আঁতৰাই দিছে। যদি মানে জোৰছে যদি আঁতৰাই দিয়ে, তেতিয়া কি হ'ব, খহি গুচি আহিব। খহি অহাৰ লগে লগে বাটটো বন্ধ হৈ যাব। বাটটো বন্ধ হৈ যোৱাৰ লগে লগে আকৌ গোটেই এইখিনি উলিয়াব লাগিব, কাঠৰ গুড়িখিনি, তেতিয়া কাম বাঢ়ি যাব। তেনেদৰে নহ'ব, লাহেকৈ আপোনালোকে উলিয়াব যাতে খহি নাযায়। আৰু হৈ গ'ল সেইখিনি কাম। এতিয়া 3 চপৰা ইটা দিলেই হ'ব, যিহেতু বস্তুটো ওখ হৈ যাব। বেছি কৰি দিলে জুইৰে নাপাবগৈ কেৰাহীখন। এতিয়া লাহেকৈ অলপ তেল দিব, এডাল খৰিৰে জ্বলাই ল'ব। যেনেকৈ জ্বলাই আপোনালোকৰ ওপৰত কথা। ইয়াত এটা পলিথিন লৈ পেলাই জ্বলাইছে, অলপ তেল লৈছে, তেলেৰে জ্বলাই লৈছে খৰিডাল জ্বলোৱা পাছত চাই থাকক কেনেদৰে জুইটো জ্বলায় আপোনালোকে। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। আপোনালোকে খৰিডাল ভালকৈ জ্বলাই ল'ব, কাৰণ খৰিডাল যদি ভালকৈ নজ্বলায়, তেতিয়া খৰিডাল সুমুৱাওঁতে নুমাই যাব পাৰে। এনেদৰে আপোনালোকে টোপাল দুটামান দি দিছে। আপোনালোকে তেলৰ দি ল'ব পাৰে টোপাল, একো কথা নাই। একেবাৰে একদম ষ্ট্ৰেইটকৈ পেলাব, যাতে পথালিকৈ ফুটাটোত পৰে, পথালিকৈ যিটো ফুটা কৰাই থোৱা আছে। আৰু এনেদৰে এওঁলোকে এতিয়া পথালিকৈ চাওক কেনেদৰে এওঁলোকে মাৰিডাল ভৰাই দিছে, জ্বলি থকা খৰিডাল। আপোনালোকে চাওক, যিটো ফুটা কৰিব, যিডাল মানে পচলা মাৰি ভৰাব, সেই মাৰিডালতকৈ সৰু খৰি ল'ব।
নহ'লে এটা কাম কৰিব, যিডাল খৰি ল'ব তাতকৈ ডাঙৰকৈ অলপ পচলা মাৰিডাল বনাই পেলাই আপোনালোকে এইটো খুন্দিব কাঠৰ গুড়িটো। নহ'লে ফুটাটো সৰু হৈ গ'লে দিগদাৰ হৈ যায়। এটলিষ্ট দুডাল খৰি সোমাব পাৰিলে ভাল হয় মানে, ঠিক আছে। সেই দুডাল খৰি সোমোৱাৰ জোখত আপোনালোকে পচলা মাৰিডাল ল'ব, লৈ পেলাই আপোনালোকে কাঠৰ গুড়ি খুন্দিবলৈ ষ্টাৰ্ট কৰিব। আৰু বেছি ডাঙৰো নকৰিব, এটা জোখত এডাল বাঁহৰ জোখত ল'ব, লৈ পেলাই মানে এনেদৰে মানে দুডাল খৰি দিব পৰাকৈ সোমাব পৰাকৈ আপোনালোকে ল'ব। চাওক আপোনালোকে লক্ষ্য কৰিছে লাহে লাহে জুইটো জ্বলিব। অলপ সময়ৰ পাছতে ধোঁৱা বলিছে, ধোঁৱা দেখা পাইছে, মানে খন্তেক সময়ৰ পাছতে জুইটো জ্বলিব। আৰু লাহে লাহে কাঠৰ গুড়িখিনি গৰম হ'বলৈ আৰম্ভ কৰিছে। যেতিয়া জুইটো সম্পূৰ্ণ লাগি যাব কাঠৰ গুড়িখিনি, আৰু আপোনালোকে কিন্তু কাঠৰ গুড়িখিনি তিতা নল'ব কেতিয়াও। চাওক আপোনালোকে দেখা পাইছে জুইখিনি কেনেদৰে জ্বলিবলৈ ধৰিছে, আৰু অলপ সময়ৰ পাছত ইয়াতকৈ আৰু বেছি জ্বলা দেখা পাব। চাওক খৰি মাত্ৰ এডাল সোমোৱাইছে, আৰু জুইৰ প্ৰেছাৰ চাওক তলৰ পৰা আপোনালোকে কিমান আপোনালোকৰ কষ্ট কমি যায় এনেদৰে জ্বলাব পাৰিলে। দুটা চৌকা পতা হৈছে, এইটো চৌকা আৰম্ভ কৰিছে জ্বলাবলৈ। প্ৰথমতে তেল দি লৈছে, তাৰপিছত এনেদৰে জুই চলা কাঠিৰে জ্বলাইছে, তাৰপিছত খৰি সুমুৱাই দিয়া হ'ব। আৰু এয়া দ্বিতীয় চৌকাটো পতা হৈ গ'ল। জুইৰ প্ৰেছাৰ চাওক, অলৰেডি কেৰাহী পাতি দিলে, এওঁলোকে চাওক ষ্টাৰ্ট কৰি দিলে। জুইৰ প্ৰেছাৰ চাওক আপোনালোকে, হয়তো গেছেৰেও এনেকুৱা জুই দিব নোৱাৰে যিটো কাঠৰ গুড়ি আৰু দুডাল খৰিৰে যিটো জুই দিছে। চাওক আপোনালোকে এইটো ঘৰত নিশ্চয় ট্ৰাই কৰিব, বহুত কষ্ট কমি যায়। চাওক কিমান খৰি আনি থোৱা আছিলে, বাঁহ কাঠৰ খৰি কিমান গোট খাইছে, কিন্তু সেইবিলাকৰ প্ৰয়োজনেই নহ'ল। জাষ্ট এডাল খৰি ইয়াত সোমাইছে, ভিতৰত এডাল জ্বলি আছে। দুডাল খৰিৰে 500-1000 মানুহৰ ভোজ ভাত এওঁলোকে বনাই দিছে। এয়া মাছ অলৰেডি হৈ গ'ল, এয়া আৰু মাছ আনিছে দিবলৈ। জুই জ্বলি আছে সম্পূৰ্ণ, দুডাল খৰি, এইফালেও এডাল খৰি। জুইৰ প্ৰেছাৰ চাওক আপোনালোকে, ইমান ধুনীয়াকৈ মানে প্ৰচেছটো এনেকৈ লৈ আহিছে। আজি এই স্পেচিয়েল চৌকাটো আপোনালোকে দেখা পালে, আৰু যিজনে এইটো চৌকাটো ইয়ালৈ লৈ আনিছে তেওঁৰ লগত চিনাকি কৰাই দিছোঁ। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নামটো শ্ৰী কনক বৰগোহাঁই। হয়, এই গোটেই প্ৰচেছটো আপুনি ষ্টেপ বাই ষ্টেপ থুলমূলকৈ কৈ দিয়কচোন বাৰু। এইটোতো বৰ দীঘলীয়া নহয় বাৰু, এইটো একো কথা নাই। বাঁহৰ খুঁটি লাগে, তাৰপিছতে ইয়াত ঘোঁৰা দুটা বনে। এইটো চাগে দেখাইছে এইটো বস্তুটো, ঘোঁৰা দুটা লাগে। এই মাজৰ ভাগটোত মাটি ভৰাই দিয়া হৈছে। তাৰপিছতে ভুচিটো মানে ধৰক এনেকুৱা বাঁহৰ এই কি কয় এইকেইটা দেখুওৱা হৈছে নহয়। ভুচি মানে কাঠৰ গুড়িটোৰ কথা কৈছে ন? এইকেইটা বস্তু সোমোৱাই তাত ভুচিটো খুচা হয়। খুচাৰ পাছত এই তেল অকণমান লাগে জাষ্ট জ্বলিবলৈ। বাঁহখৰি 200-300টাতে গোটেই মানে সকামৰ এটা মানে ভোজ শেষ হৈ যায়। কিমান মানুহৰ মানে এইটো কোনো কথা নাই। হয়তো 2000 মানুহো বনাব পাৰে, ভুচি শেষ হৈ যাব, ভৰাই গৈ থাকিব, নাই গৈ থাকিব সিমানে। এইটো কিবা নাম আছে নেকি? এইটোত এনেকৈতো আমাৰ আপুনি প্ৰথম দেখিছিলে? মই এইটো দেখিছিলোঁ একচুৱেলি আমাৰ গাঁৱতে মই দেখা। এইটো আমাৰ গাঁৱৰ এজনে আনিছিলে, দিলীপ চেতিয়া বুলি এজন আছিলে। তেওঁ চলাপথাৰ চিয়াম গাঁৱৰ পৰা এই বস্তুটো কোৱাইত্য কৰি পিনে দেখি আহিছিলে। বহুত ভাল পালোঁ এই প্ৰচেছটো, খুব মানুহৰ কষ্টও কমিলে। আৰু এইটো এতিয়া আপোনালোকৰ আগত মই দিছোঁ, আপোনালোকে ঘৰত ট্ৰাই কৰিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ অলপ হ'লেও সহায় কৰিছে তেনেহ'লে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।